নমস্কাৰ বন্ধুসকল, মই আজমল আৰু আপোনালোকে চাই আছে সাহিল ব্লগ ইউটিউব চেনেল। মই আজি কম ইউটিউবত ভিডিঅ' চোৱাৰ আগতে এখন ফটো দেখিবলৈ পায়, সেই ফটো কেনেকৈ লগোৱা হয় বা লগাব লাগে সেইটো বহুতে কোৱেশ্চন কৰি আছে। কিন্তু মই আজি এই ভিডিঅ'টো জৰিয়তে দেখুৱাই দিম কেনেকৈ লগাব লাগে। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। প্ৰথমতে হোম স্ক্ৰীনত আহিব, অহাৰ পিছত প্লে ষ্টৰত অপেন কৰিব, কৰাৰ পিছত ওপৰত চাৰ্চ কৰিব যে YTSTUDIO ষ্টুডিঅ'। এবাৰ চাৰ্চ কৰিব, মোৰ যিহেতু ডাউনলোড কৰা আছে মই এতিয়া অপেন কৰিম। কৰাৰ পিছত এনেকৈ আহিব, অহাৰ পিছত ভিউ মাৰিব। মৰাৰ পিছত ধৰি লওক মই এই ভিডিঅ'টো ফটো লগাম, কেনেকৈ লগাম এই কলম অপশ্যনত ক্লিক কৰিব। কলম অপশ্যনত ক্লিক কৰাৰ পিছত এনেকৈ আহিব, অহাৰ পিছত আকৌ কলম অপশ্যনত ক্লিক কৰিব। কৰাৰ পিছত কাষ্টম থাম্বনেইল লিখা আছে তাতে ক্লিক কৰিব। কৰাৰ পিছত কোনখন ফটো লগাব, লগোৱাৰ পিছত ছেভ কৰিব পাৰে, মই দেখাই দি আছোঁ, বা এইবিলাক ফটো লগাব পাৰে আপোনালোকে। লগোৱাৰ পিছত ওপৰত চিলেক্ট লিখা আছে তাতে ক্লিক কৰিব। তো সেইবিলাক লগোৱা নাই, মই লগাই দেখাই দি আছোঁ। ধৰি লওক এইখন ফটো ক্লিক কৰিলোঁ। কৰাৰ পিছত ওপৰত চিলেক্ট লিখা আছে, চিলেক্ট কৰাৰ পিছত ছেভ কৰিব পাৰে। ছেভ হৈ যাব। আৰু ইয়াতে টাইটেল লিখা আছে, মই কাটি দিম, আকৌ ক্লিক কৰক। আৰু ভিডিঅ' কেনেকৈ টাইটেল দিব লাগে, কেনেকৈ টেগ কৰিব লাগে, তেনেহ'লেহে ভিউ বেছি পাব আপোনালোকে। মেইন হ'ল টেগ যদি আপোনালোকে শুদ্ধকৈ কৰিব পাৰে তেনেহ'লে ভিডিঅ' ভাইৰেল হোৱাৰ চান্স থাকে। ইয়াতে টাইটেল লিখিব, মই যেনেকৈ লিখিছোঁ টিকটক ভিডিঅ'। ডিছক্ৰিপশ্যন দিব পাৰে আপোনালোকে, মই ভিডিঅ'টো পাব্লিছ কৰিছোঁ, আপোনালোকে বেলেগ কৰিব পাৰে। টিকটক বুলি লিখিম টেগ। কোনোবাই যদি ইউটিউবত টিকটক চাবলৈ টিকটক লিখে তেনেহ'লে মোৰ ভিডিঅ'টো অহাৰ সম্ভাৱনা। আশা কৰোঁ ভিডিঅ'টো চাই ভালে পালে, আৰু যদি ভাল পায় তেনেহ'লে অৱশ্যই লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, পৰৱৰ্তী ভিডিঅ' দিয়াৰ লগে লগে যাতে ন'টিফিকেশ্যন আপোনালোকে পায়। ধন্যবাদ।